Hello there student, welcome to EB Chemistry. আজি ক্লাস 11 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2 কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম যিকেইটা বোৰ্ড এক্সামৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে। চেপ্টাৰ নম্বৰ 2 নাম হ'ল একক আৰু জকমা। এক নম্বৰ কোৱেশ্চন, দৈৰ্ঘ্যৰ SI একক কি? आंसर मीटर। दৈৰ্ঘ্যৰ SI একক মিটাৰ। क्वेश्चन नंबर 2, বিদ্যুৎ প্ৰবাহৰ SI একক কি? आंसर एम्पियर। বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল एम्पियर। क्वेश्चन नंबर 3, কোণৰ SI একক কি? आंसर কোণৰ SI একক হ'ল ৰেডিয়ান। क्वेश्चन नंबर 4, ঘনকোণৰ SI একক কি? आंसर স্টেৰৰেডিয়ান। नेक्स्ट क्वेश्चन, रोधकतार SI एকক কি? आंसर ओम। नेक्स्ट क्वेश्चन, शक्तिर SI एকক কি? आंसर जूल। शक्तिर SI एকক हल जूल। नेक्स्ट क्वेश्चन, कम्पनांकर SI एকক কি? आंसर कम्पनांकर SI एকক हल हार्स। नेक्स्ट क्वेश्चन, NPL সম্পূর্ণ নাম কি? आंसर NPL সম্পূর্ণ নাম হল ন্যাশনাল ফিজিক্যাল ল্যাবরেটরি। नेक्स्ट क्वेश्चन, সোনাৰৰ সম্পূর্ণ নাম কি? आंसर সোনাৰৰ সম্পূর্ণ নাম হল সাউন্ড নেভিগেশন এন্ড ৰেংকিং। থ্যাংক ইউ ফর ওয়াচিং মাই ভিডিও। আজিৰ কাৰণে ইমানখিনিয়ে। Please subscribe my YouTube channel for further update.